মৰ্ণিং এভৰিৱান। আজি ইণ্ট্ৰ'টো এনেকৈ দিম বুলি ভাবিলোঁ। আৰু ইয়াত নব ৰাতিপুৱাই ধুঁৱলি কুঁৱলীয়া দেখিছে পথাৰত মানুহ ইপাৰ সিপাৰে। আমি দুজনী অকণ মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ। তাৰপিছত আৰু আজি নতুন বছৰ। হেপী নিউ ইয়েৰ সকলোকে। আপোনালোকৰ সকলোৰে জীৱনটোৱে নতুন বছৰ সুখে শান্তিৰে পাৰ হওক, হয়নে? আহিবলগীয়া বছৰটো আজিৰ দিনটোৰ পৰা আৰম্ভ হ'ব। আৰু আজি আমি একজনে বুলি ক'ত যাওক কি কৰোঁ আপোনালোক সকলোকে দেখুৱাম বুলি ভাবিছোঁ। আৰু আপোনালোকে সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। ত' লগ পাম অলপ পাছত। এয়া দেখিছেনে ইমান ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে আইতাহঁতৰ ঘৰত। আইতা মানে মোৰ আইতা নহয় আকৌ দেই, এই নবৌভাগৰ মমায়েকৰ ঘৰ। আমি মানে ইয়াৰ পৰা পিকনিক যাম জানুৱাৰী বুলি সৰু সুৰাকৈ ৰাতিপুৱাই খানা এটা খাই ল'লোঁ দেই। এয়া দেখিছেনে মামাই আকৌ মাংস পুৰিছে, গাহৰি মাংস কোনে কোনে খাই ভাল পায় ক'ব আকৌ। তাৰপিছত আমাৰ এয়া খানা খাবলৈ হৈ গ'ল। এয়া নবৌ, দাদা, মামাহঁতৰ পোৱালিটো, আমি দুটা। এয়া দেখিছেনে আমি দুটা ওলালোঁ দেই পিকনিকৰ কাৰণে। আগত নবৌ আৰু দাদা গৈছে। এয়া উৰিয়ামঘাট টাউন। গৈ থাকোঁতে আকৌ ৰবৰ গছৰ বাৰী এখন দেখিলোঁ দেই, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু ইয়াত দাদা নবৌ আগত গৈ আছে। ইয়াত দেখিছেনে কিমান ধুনীয়া লোকেশ্যন। পাহাৰীয়া ঠাইবোৰ দেখিলে মনটো ভাল লাগি যায় নহয় জানো। আপোনালোকৰ কাৰ কাৰ ভাল লাগে জনাবচোন। মোৰ আকৌ পাহাৰীয়া ঠাইবোৰত থাকি বৰ ভাল লাগে। এয়া আৰু লাহে লাহে আমাৰ পিকনিক প্লেচ পাইছোঁহি। আমি ক'ত পিকনিক খাব লাগে চাই থাকক, আৰু লাহে লাহে আপোনালোক সকলোকে জনাই থাকিম। আৰু ফাইনেলি আমাৰ পিকনিক প্লেচ পাই গ'লোহি। আৰু এয়া আমি পিকনিক খাবৰ কাৰণে গৈ আছোঁ। এয়া নবৌ আৰু এয়া মানুহজন, তাৰ আগত দাদাই হাতত খৰি লৈ লৈছে। এয়া আমি আহি পাই গ'লোহি। আমাৰ পিকনিক প্লেচ হৈছে নেফানি, আৰু আমি নেফানি আহিছিলোঁ। এয়া চাওকচোন কি ধুনীয়া লোকেশ্যন। আৰু এয়া দেখিছেনে পানীবোৰ ইমান চফা, চাৰিওফালে পাহাৰ, আৰু সেইফালে মানুহবোৰে পিকনিক খাই আছে। আৰু এইফালে সকলোৱে দেখিছেনে নিজৰ নিজৰ কামত লাগি আছে। আৰু দেখিছেনে ইমান মানুহ, আমিও জেগা বিচাৰি ফুৰিছোঁ, জেগাই পোৱা নাই। আৰু এইখন উলমা দলংখন মাজত ভাগি গৈছে, গাঁতবোৰ পচি গৈছে যিহেতু বহুত বছৰ হৈ গ'ল, আৰু সেইকাৰণে মানুহ উঠিব দিয়া নাই। আৰু এয়া নবৌ মই অলপ বহি ল'লোঁ, যিহেতু ঘূৰি ঘূৰি ভৰি বিষাই গৈছে। তাৰপিছত আকৌ দাদা আৰু মানুহজনে তলত এয়া মাংস পুৰিবৰ কাৰণে জুই ধৰিছে। ইতিমধ্যে আমাৰ জুই জ্বলি গৈছে। তাৰপিছত আকৌ মানুহজনে এয়া মাংস নিমখ হালধি সানি লৈছে খৰিকাত দিবৰ কাৰণে। তাৰপিছতে আকৌ মানুহজনে এয়া খৰিকাত মাংস এডোখৰ ভাবলৈ লৈছে। তাৰপিছত এয়া আমাৰ মাংস খৰিকাত দিছে। আৰু এয়া মই আৰু নবৌ অলপ বহি লৈছোঁ। মানুহজনে ভিডিঅ' কৰি আছে দেই। তাৰপাছতে আকৌ আমন্ত্ৰিত বহি থকাৰ কাৰণে মানুহজনে এয়া আনি দিলে দেই খাবৰ কাৰণে। তাৰপাছতে আকৌ খুৱাইও দিছে। আৰু ফাইনেলি এয়া আমাৰ মাংস খাব হৈ গ'ল।
আৰু বোলে মানুহজনে ওপৰতহে বহি খাব, চাওকচোন কিনো কৰি থাকে। আৰু এয়া মোকো উঠাই দিছে। তাৰপিছতে আকৌ মানুহজনে ৰখি থাকিবলৈ নাই দেই, এয়া পিচ লৈ পিনে খায়ে দিলে। আৰু আমাৰ খাই কৰি হোৱাৰ পিছত আমি ভাবিলোঁ অলপ আমি আৰু জেগাবোৰ চাই আহোঁ। আৰু এয়া দেখিছেনে, সকলোৱে পিকনিক খাই আছে। আৰু ইয়াত তলতে দেখোন খাই আছে, আৰু মানুহবোৰ ইমান সৰু সৰু লাগিছে। তাৰপাছতে আকৌ দাদা নবৌৱে বোলে চানা খায়, তাকে দেখি ভাবিলোঁ আমি দুয়ো খাই লওঁ। চানা খাই হোৱাৰ পাছতে আকৌ মানুহজনে বোলে পাণ খায়, তেতিয়া ক'লোঁ মোকো এটা কিনি দিয়া। আৰু ইমান ধুনীয়া পানীকণ দেখি মই ৰ'বই নোৱাৰিলোঁ। মই ক'লোঁ ব'লা ওচৰৰ চাই আহিম আৰু পৰিয়ালকেইটাও থৈ আহিম, হয় নাই বাৰু? আৰু এয়া পৰিম বুলি লাহে লাহে ভয়ে ভয়ে গৈ আছোঁ দেই দুয়োজনী। আৰু এয়া বহুত সময় হোৱাৰ বাবে আমি ভাবিলোঁ ঘৰলৈ উভতিবলৈ হ'ল। সেইবাবে আমি আগবাঢ়িলোঁ ঘৰলৈ বুলি। আৰু এইখিনিতে আপোনালোককো বাই বাই দিওঁ। আকৌ লগ পাম নেক্সট ব্লগত।